Hi friend, অসমীয়া জাৰি আৰু অসমীয়া বোৱাৰী জানমণি ভূঞা চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। মই আজি আপোনালোকৰ ওচৰলৈ এটা নতুন ডিজাইন লৈ আহিছো আৰু ডিজাইনটো হ'ল নেটত মই এটা গণেশ বনাবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, কাৰণ মই এতিয়া নতুন প্ৰথম খুলিছো। যদি আপোনালোকে মোৰ ভিডিঅটো চাই আছে, ভিডিঅটো চাই হোৱাৰ পিছত শেষত আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব। সাবস্ক্ৰাইব কৰাৰ পিছতে বেল আইকন এটা আহিব, বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিঅবোৰ আপোনালোকে তৎক্ষণাত নটিফিকেশনটো পাই যায় আৰু এনেকৈ সৰু সৰু ভিডিঅবোৰ চাবলৈ পাৰে। আৰু বাকি এটো নেট হয়, এই দোকানত যিকোনো দোকানত সুতা আৰু উল যিকোনো দোকানত আপোনালোকে अवेलेबल পায় আৰু বস্তু অলপ কম লাগে ইয়াত, মানে যিবোৰ আমি ওন ব্যৱহাৰ কৰো কিবা কামত খৰাই থকা হওক যিহতে নহওক, সেইবোৰ যেতিয়া ৰৈ যায় তেতিয়া আমি ইয়াত যিকোনো এইবোৰ কামত সৰু সৰু কামত যিকোনো ডিজাইন আমি বনাব পাৰো। এতিয়া মই আপোনালোকৰ ওচৰত এটা গণেশ বনাম, এতিয়া ভিডিঅটো চাই থাকক আপোনালোকে। এতিয়া এইটো মই এনেকুৱা উলৰ বেজি লৈছো, উলৰ দোকানতে পোৱা যায়, উল কুমোৱা বেজি বুলি ক'লে পোৱা যাব। এতিয়া মই এফালৰ পৰা 2800 এৰিম, এফালৰ পৰা 2800 এৰিম। এনেকৈ চাওক, আমি যেনেকৈ ফুলৰ চানেকি বনাও ঠিক তেনেকৈ বস্তুটো যেনেকৈ প্ৰথম হেনহত আমি লগাও, তেনে ফুলটো যেতিয়া আমি লগাও গামোচাত বা চাদৰ যিহতে হওক, তেতিয়াই আমি বহুত মানে আৰামত বা ঠাণ্ডা দিমাগেদি হিচাপ কৰিব লাগিব, কাৰণ প্ৰথমটো ভুল হলেই বাকিখিনিও ভুল হৈ যাব, আপুনি মিলাবলৈ অসুবিধা হ'ব। হেতু কাৰণে আমি প্ৰথম ষ্টাৰ্টিংটো বহুত সাৱধানেদি হিচাপ কৰিব লাগিব। এতিয়া মই ইয়াত খালি ঘৰ এৰিম, এইটো খালি ঘৰটো হিচাপ নকৰিলে নহয়, হিচাপ কৰিবই লাগিব। এফালৰ পৰা মই এনেটো এৰা যাবই, এফাল ওপৰৰ পৰা মই 3ডাল এৰিম, 1 2 3। এইটো এনেকুৱা নহয় যে এৰিবই লাগিব বুলি, আপোনালোকৰ যদি কম জায়গা থাকে, নেটটো সৰু হয় তেতিয়ালৈকে নেৰিলেও হ'ব। মই একনত যদি মই পাৰো তেতিয়াহলে মই এটা ডিজাইন দিম বুলি ভাবিছো, হেতু কাৰণে মই এৰিছো ডিজাইনৰ কাৰণে। এতিয়া এফালৰ পৰা 3ডাল 1 2 3 3ডাল এৰিম আৰু এফালৰ পৰা 2800 এৰিম। মই 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28। এইটো মই 28ত থলো। এতিয়া এই 28টো পোৱাৰ লগে লগে মই এনেকৈ বেজিটো সোমাই ললো আৰু নখটো এনেকৈ কৰি ললো। এতিয়া নলওঁ, মই 27 লওঁ, 27 লওঁ। 27ৰ ঘৰৰ পৰা এনেকৈ তলৰ পৰা এইটো এনেকৈ তলৰ দি সোমোৱাই ওপৰলৈ এনেকৈ উলিয়াই আনিলো আৰু এইটোত মই এনেকৈ গাঁঠি দি লৈছো সৰুকে। আৰু এতিয়া আমি যেনেকৈ পুৰণ চিন বনাও, এনেকৈ পুৰণ চিন ঠিক তেনেকৈ আমি বনাব লাগিব ডিজাইনটো। এতিয়া এইটো মই সোমোৱালো, ইয়াৰ এই পোনে পোনে এইকণত নহয়, এই ঘৰটোত যাব, অপোজিট ঘৰটোত যাব, তাৰ পোনে পোনে যাব, সমান সমান নহয়, পোনে পোনে। এতিয়া এনেকৈ সোমোৱাই দিলো তললৈ, এনেকৈ তললৈ সোমোৱাই দিলো। এতিয়া আকৌ আমি তলৰ পৰা ওপৰলৈ তাৰ এইটো যিটো তল সোমাই দিলো তাৰ সমানৰ পৰা এইটো সমান, এতিয়া সমানৰ পৰা এনেকৈ এনেকৈ দি দিলো। এতিয়া এইটো এনেকৈ হ'ল,
এতিয়া পুৰণ দেখিছেনে আপোনালোকে পুৰণ চিনৰ গতে হৈছে এইটো না দূৰৰ পৰা ধৰিব পাৰি এইটো এনেকৈ পুৰণ চিনৰ গতে হ'ব আৰু এতিয়া আমি ইয়াৰ অপজিট সাইডৰ এতিয়া এই ঘৰটো সোমাই আছে আমি এনেকৈ সোমোৱাই দিলো এনেকৈ এতিয়া সোমোৱাৰ পিছত ইয়াৰ পুনে পুনে তলৰ পৰা কোনফালে পুনে পুনে এইটো পুনে পুনে হ'ব এইটো আমি এনেকৈ আকৌ সেই একেটা ঘৰতে এই এইটো ঘৰতে এনেকৈ সোমোৱাই দিম এতিয়া এফালে অপজিটত ললো অপজিটত এনেকৈ লৈ এনেকৈ আকৌ তললৈ সোমোৱাই দিলো দুডাল ঠিক তেনেকৈ আকৌ এনেকৈ অপজিটত ললো পুনে পুনে ললো পুনে পুনে লৈ এনেকৈ তললৈ একেটা ঘৰতে সোমোৱালো এডাল হ'ল এতিয়া নেক্সট এইফালে সোমোৱাই লৈ এনেকৈ উলিয়াই দিলো মানে ক'বলৈ হ'লে এয়া কপিত এনেকৈ এবাৰ এই কোণৰ পৰা সোমোৱাই দিলো এফালে উলিয়াই দিলো দেখিছেনে আৰু এফালৰ পৰা সোমোৱালো এফালে তলৰ পৰা ওপৰলৈ কৰিলো আৰু এফালৰ পৰা এফালে তললৈ সোমোৱাই দিলো সোমোৱাই দিয়াত তেতিয়া এই ঘৰটোত মই নলওঁ এই ঘৰটো তাৰ সমানে যিটো আছে এই ঘৰটো মই লম এই ঘৰটোৰ পৰা তলয়েদি আনি এই ঘৰটো ওপৰলৈ উঠাই দি ওপৰৰ পৰা এইটো আকৌ তললৈ সোমোৱাই দিম যেতিয়া মই তললৈ সোমোৱাই দিম তাৰ অপজিট ঘৰটোত আকৌ এনেকৈ পুৰণ চিন বনাব লাগিব সেই অপজিট এইটো ঘৰত আছে নহয় এইটো তললৈ সোমাই আছে এই তলয়েদি সোমোৱাই এই কোণত উলিয়াই দিমগে তলৰে একনেদি সোমোৱাই একনেদি এনেকৈ ওপৰ কৰি দিম ওপৰ হোৱাৰ পিছত এইটো এডাল বনি যাব তেতিয়া আমি এইডালৰ এনেকৈ সমান এনেকৈ তলয়েদি লৈ যাম তলয়েদি নি এইকণ ওপৰ এনেকৈ কৰি দিম বুজিবলৈ বহুত সহজ কাৰণ পুৰণ চিনহে এইটো আমি কেনেকৈ কৰিব লাগিব এবাৰ এনেকৈ তলৰ সোমাই এনেকৈ এবাৰ ওপৰলৈ কৰি দিম এইটোৰ পৰা এনেকৈ আনি আকৌ এবাৰ এনেকৈ কৰি দিম বুজিবলৈ বহুত সহজ কিন্তু প্ৰথম অলপ অসুবিধা হয় যিবিলাকে ফুলৰ চানেকি বনায় সিহঁতৰ কাৰণে বহুতেই সহজ এতিয়া আকৌ আহিছো মই ইয়াত তিনডাল হ'ল তেনেকৈ 1 2 3 ঠিক তেনেকৈ আমি এনেকৈ 8ডাল বনাম এবাৰ তলৰ এবাৰ ওপৰকৈ 8ডাল বনাম এটোত অলপ বনাওঁতে সময় লাগে কিন্তু আৰু এটা আছে ইজি হয় বহুত সোনকালে হয় কিন্তু আপোনালোকে যদি প্ৰথম বনাইছে তেতিয়া হলে অসুবিধা হ'ব হেতু কাৰণে মই প্ৰথম ষ্টাৰ্টিং এনেকৈ বনাই শিকাই দিও ইজিটো পিছত বাৰু মই হেতু বনাম হেতুৰ ডিজাইনে দিও হেতু কাঠিয়ে দিও মানে 1 2 3 4 এটো মনত ৰাখিলে হ'ল যিকোনো এটা ফুটাতে আপুনি বেজিটো সোমাব পাৰে কিন্তু তা পুনে পুনে টুট কৰিলে হ'ল এটো নহয় যে এটুত কৰিলে আপুনি এটুতে কৰিব লাগিব एक 2 3 4 5 6 7 8 8ডাল হৈ গল এতিয়া আমি এৰিম 5ডাল 1 2 3 4 5 এই 5ডাল আমি খালি ঘৰ এৰিম কিন্তু এইখিনিহত মই নবনাও কাৰণ এইখিনিহত মই বনাবলৈ হলে এনেকৈ দিব লাগিব যেটো পৰ ৰছিটো অলপ দেখা পোৱা সম্ভাৱনা থাকে হেতু কাৰণে প্ৰথম ষ্টাইলিং মই এইফালৰ গ্ৰীন কালাৰ যিখিনি খতম হ'ব লাগে সেইখিনি বনাই লম
এতিয়া এইকণত মই ওপৰলে এনেকৈ আমি এতিয়া এয়া 8ডাল বনালো বনাই হোৱাৰ পিছত আমি এটা ঘৰ বহাই দিম ওপৰলে যাম আৰু ওপৰত এটা ঘৰ বহাই দিম এইটো তলত এইডাল সোমাই আছে ধাগাটো মই এনেকৈ টানি দিছো দেখিছেনে মানে এইডাল সোমাই আছে যেটো হেতু ঘৰ আছে তাৰ পৰা এটো আমি এনেকৈ যাম এনেকৈ এফালে চাও এনেকৈ সোমোৱাই পুনে পুনে কোনো বেলেগ ধং হয় এনে পুনে পুনে আকৌ এটো একেটা এনেকৈ ইয়াতে সোমোৱাই দিলো সোমোৱাই এফালৰ পৰা এনেকৈ উলিয়াই এফালে এনেকৈ সোমোৱাই দিলো এনেকৈ এতিয়া এটা হল এইখিনিত আমি এটা ঘৰ এৰি দিম এটা ঘৰ এৰি এনেকৈ ধাগাডাল তলৰ পৰা এনেকৈ ঠেসা মাৰি ধম এখনত ঠেসা মাৰি ধৰি এইখিনি দি এতিয়া এটা ঘৰ এৰিলো এতিয়া এই সেকেন্ড ঘৰটোলৈ লৈ আহিলো এনেকৈ সেকেন্ড ঘৰটো এনেকৈ লৈ আহিলো আহি এখনত আমি 6ডাল বনাম এনেকৈ এতিয়া আমি এনেকৈ 6ডাল বনালো আগফালেও এডাল এৰি গল এইকণৰ 8ডাল বনাইছিলো হনে 1 2 3 4 5 6 7 8 তে 8ডাল বনাইছিল এই পিছফালৰ পৰা আমি এডাল এৰিলো 1 2 3 4 5 6 আৰু এই আগফালৰ পৰা এডাল এৰিলো এতিয়া মাজু 6ডাল থাকিলে 8ডালৰ পৰা দুডাল গলে 6ডাল থাকিলে এতিয়া এই 6ডাল আকৌ আমি এতিয়া 4ডাল কৰিম এফালৰ পৰা আকৌ এডাল এৰি দিম এই সেকেন্ড ঘৰটো এই এটা ইটো ঘৰত সোমাম এনেকৈ এফালৰ পৰা এনেকৈ ওপৰেদি এনেকৈ সোমাই দিম আৰু এনেকৈ সমানে এনেকৈ উলিয়াই আনি তো এনেকৈ দিম এনেকৈ 4ডাল বনালো আমি 1 2 3 4 4ডাল বনালো 4ডাল বনোৱাত এতিয়া আমি খালি ঘৰ এৰি 3ডাল 1 2 3 এই 3ডাল খালি ঘৰ এৰি 1 2 3 1 2 3 এই তিনটা খালি কৰি এইকণত সোমোৱাম এইকণত সোমোৱাবলৈ আমি এইখিনিয়ে দি লম এটো তেতিয়া এটো এনেকৈ আৰু এনেকৈ
একেটা ষ্টাইল খালি ঘৰ কেইটা এৰিছো এটো গম ল'ব লাগিব এডাল দুডাল তিনডাল এৰিলো প্ৰথমে বনালো 8ডাল তাৰ পৰা বনালো 6ডাল আকৌ এডাল এৰি এডাল এইখিনিত বনালো 4ডাল এ 3ডাল এৰিলো আৰু এ 3টা বনালো এই 3টা বনাই আমি এতিয়া ইয়া আকৌ তললে যাম আমি ইয়াত 3টা ঘৰ এৰিম ইয়াত আমি 3টা ঘৰ এৰিম এতিয়া ইয়াৰ পৰা এই 3টা বনালো ইয়াৰ পৰা মই এতিয়া তললে যাম এই সেকেন্ড লাইনটো বনাম তললে আহিম এই কোণত এডাল বনালো এনেকৈ এটো এনেকৈ দি এনেকৈ এতিয়া মই ইয়াত বনাইছিলো 3টা লাইন 1 2 3 মানে এই ওপৰ লাইনৰ এই তিনটো একদম কমপ্লিট হৈ গল এতিয়া সেকেন্ড লাইনটো এডাল আছিলে এডাল কৰি এইখন এটো ইয়াত হলো থোৱাৰ পিছত এই মাজত কেটা ঘৰ খালি হল এই তিনিটা যিটো ওপৰত বনিছিলে এই তিনটা এইকনো খালি হল এতিয়া এই এটা ঘৰ এখনি হোৱাৰ পিছত এতিয়া মই আকৌ এইকন সেকেন্ড ঘৰটোলৈ লৈ আহিলো লৈ আহি এইকনত মই ইয়াত 3টা বনাম আকৌ এক দুই তিনি এটো 7 নম্বৰ ঘৰলৈ আহিলো এতিয়া মই ইয়াত এইটোত আপোনালোকৰ সাথে অলপ বুজিবলৈ অসুবিধা আছে কিন্তু মই এটো তথাপিতে এনেকৈ কৈছো কাৰণ এনেকৈ কৰিলে বস্তুটো সাফা হয় যদি এনেকৈ নকৰি বেলেগ এটা ষ্টাইলও কৰিব পাৰি কিন্তু সেইটো কৰিলে অলপ লেতেৰা হয় যেটো কাৰণে মই কৰা নাই এতিয়া মই এয়া চাওক এনেকৈ আপোনালোকৰ যদি বুজা অসুবিধা আছে মই সন্মুখলৈ আনি দিছো এতিয়া মই এই লাইনটো কৰোতেনে এটো কৰিব পাৰিলো হেতেন এইকনত মই 8ডাল বনাইছো এইকনত 3ডাল মাজত মই 5টা ঘৰ খালি ৰাখিছো 1 2 3 4 5 আকৌ এতিয়া সেকেন্ড লাইনটো বনাইছো সেকেন্ড লাইনটো এইকনত 6ডাল এডাল খালি এডাল আকৌ এইখিনি 3ডাল খালি এডাল আকৌ এইকনত এটো এইকনত 2ডালহে হল এটো এইখানে নপৰে এনেকৈ মই খুলি দিলো এটো খুলিবলৈ ভুল হলে খুলিবলৈও ইজি হৈ গ'ল এতিয়া আমি এটো এনেকৈ এইকনত 3টা এনেকৈ ললো লোৱাত মানে কি হয় নহলে যদি মই এনেকৈ ললো হেতেন এনেকৈ সিন বনি গলে এটা গ্ৰীন কালাৰ সিন দেখিছেনে এনেকৈ হৈ গলে হেতেন তেতিয়া এই বগা ঘৰ খালি ঘৰবোৰ দেখা নোপোৱা হল হেতেন গ্ৰীন কালাৰটোৱে অলপ লেতেৰা কৰিলে হেতেন হেতু কাৰণে মই এটো এনেকৈ কৰা নাই এতিয়া এটো পুৰা কমপ্লিট হল আপোনালোকৰ যদি বুজিবলৈ অসুবিধা হৈছে মই এনেকৈ ফ্ৰন্টত দিছো এনেকৈ এতিয়া এনেকৈ উল্টা কৰি লম উল্টা কৰি মই এনেকৈ বেজিটো এফালে এই বগা ঘৰটো
ঘৰটোৱেদি এনেকৈ সোমোৱাই দিম। এতিয়া আমি পিংক কালাৰেদি বনাম আৰু এফালে দুডাল এৰিম, ওপৰেদি দুডাল এৰিম। এই 3 নম্বৰ ঘৰটোত আমি বনাম। 3 নম্বৰ ঘৰটো, 3 নম্বৰ ঘৰটোৰ পৰা এনেকৈ লৈ আহিম এইডালৰ পোনে পোনে, এই 3ডাল ঘৰ আমি প্ৰথমে যিটো বনাইছিলোঁ, এই 3ডাল ঘৰ এই পোনে পোনে এই 3 নম্বৰ ঘৰটোত বনাম। ইয়াত আমি 24ডাল এৰিছোঁ এইখনত প্ৰথমত, আৰু এইখিনি হতত আমি ইফালৰ পৰা যাম 1 2 ওপৰলৈ যাম 1 2 3 4 1 2 3 4 4ডাল 1 2 3 4 আৰু 5 নম্বৰ ঘৰটোত আমি বনাম। এনেকৈ তলৰ পৰা ওপৰলৈ যেনেকৈ প্ৰথমে বনাইছিলোঁ ঠিক তেনেকৈ ষ্টাৰ্ট কৰিম। আৰু এনেকৈ আমি পিংক কালাৰ, এতিয়া আমি এইটো সাইডে নাযাওঁ, এইটো সাইডে যাম, এইটো সাইডে যাম। এনেকৈ এনেকৈ 6ডাল বনাম। এইটো বনাবলৈ বহুতেই সহজ। এতিয়া মই এনেকৈ কৰি থকা দেখি অলপ টাইম লাগিছে, যদি নোকোৱাকৈ নিজে বনালোহেঁতেন বহুত স্পীড কৰিব পৰা গ'লহেঁতেন, বহুত তৎক্ষণাত হয়। ছডাল 1 2 3 4 5 6 6ডাল বনালোঁ। ছডাল বনাই এফালে ৰ'ব। এতিয়া এনেকৈ কৰা বিনিময়ত আমি এই সাইডটো হিচাপ নকৰিলেও হ'ব, নিজে নিজে গুচি যাই থাকিব। এতিয়া চাওক, এইফালে মই আপোনালোকক বুজিবৰ কাৰণে হিচাপ কৰি দিওঁ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19, য'ত আমি এইকণত 24ডাল এৰিছিলোঁ প্ৰথম ষ্টাৰ্টিং, ইয়াত আমি এতিয়া 19ডাল এৰি 20 নম্বৰ ঘৰটোৰ পৰা এফালৰ পৰা যদি আপোনালোকে হিচাপ কৰে 20 নম্বৰ ঘৰটোৰ পৰা 6ডাল ল'ব পিংক কালাৰ। এতিয়া পিংক কালাৰ এইটো ইমানেই 6ডাল। প্ৰথম মই পিংক কালাৰ এইটো পিংক কালাৰ এনেকৈ, আৰু ইয়াক মই এনেকৈ উল্টা কৰি ইফালে এনেকৈ সোমোৱাই থৈ দিম। আৰু এতিয়া মই কৰিম য়েল্লো কালাৰে। এতিয়া আমি পিংক কালাৰটো এনেকৈ তলতে এৰি দিম আৰু বেলেগ এটা বেজিত এনেকৈ য়েল্লো কালাৰ হালধীয়া কালাৰ ৰঙৰ ধাগা ললোঁ। আৰু ইয়াত আমি বনাম 12ডাল এনেকৈ। এই পিংক কালাৰ লগৰ ঘৰটোতে আমি এনেকৈ ষ্টাৰ্ট কৰিম আৰু এনেকৈ। এতিয়া আমি গাঁঠি দিছোঁ, কিন্তু এই গাঁঠিটো আমি এনেকৈ পিংক কালাৰ ঘৰটোত এনেকৈ সোমোৱাই দিম। গাঁঠিটো এনেকৈ পিংক কালাৰ ঘৰটোত গাঁঠিটো এনেকৈ সোমোৱাই দিম, যিটো ইয়াৰ পৰা এই লেতেৰাটো ইয়াত দেখা পোৱা নাযাব। আৰু এইকণৰ পৰা ষ্টাৰ্ট কৰিম, এই পিংক কালাৰ লগৰ এই ঘৰটোৰ পৰা ষ্টাৰ্ট কৰিম 12ডাল এনেকৈ। কাৰণ য়েল্লো অলপ বেছিকৈ আছে সেইকাৰণে মই দীঘলকৈ লৈছোঁ ধাগাটো। এইটো য়েল্লো কালাৰ ধাগা ঊলটো অলপ পাতলা, এইটো কাৰণে মই ইয়াক ডবল ল'ব লাগিব।
মই ডবল কৰি লৈছোঁ ডবল কৰি ল'ম আৰু ইয়াত এনেকৈ সোমোৱাই দি লওঁ উল্টাকে আকৌ এনেকৈ সোমাই ল'লোঁ এতিয়া ডবলকৈ এইটো পিংক কালাৰ লগৰ ঘৰটো এনেকৈ উলিয়াই আনিলোঁ উলিয়াই এনেকৈ প্ৰথম যেনেকৈ আমি কৈছোঁ পুৰণ চিন দি বনাব লাগে বুলি ঠিক তেনেকৈ বনাম এনেকৈ এডাল পিংক কালাৰ হ'ল এতিয়া নেক্সট ঘৰত এনেকৈ গ'লোঁ নেক্সট ঘৰটোত কৰি আকৌ এনেকৈ আপোনালোকে 12ডাল বনাব এতিয়া আপোনালোকে বুজি পালেই ডাঙৰ ঊল হ'লে এডাল ল'লেই হ'ব আৰু যদি অলপ পাতলা ঊল হয় তেতিয়াহ'লে দুডাল জাপ কৰি ল'ব এতিয়া মই ইয়াত ইয়েলো কালাৰ 12ডাল কৰিলোঁ 1 2 3 4 5 6 7 8 9 10 11 12 এনেকৈ 12ডাল কৰিলোঁ এতিয়া মই আকৌ পিংক কালাৰ ল'ম পিংক কালাৰ মই তেনেকৈ 6ডাল ল'ম আৰু এতিয়া আমি যেনেকৈ ইয়াত সোমোৱাই থৈছিলোঁ ঠিক তেনেকৈ এনেকৈ সোমোৱাই লৈ আহিম উল্টাকৈ এনেকৈ উল্টা কৰি ল'ম আৰু পিংক কালাৰটো এনেকৈ সোমোৱাই দিম ইয়ালৈ লৈ আহিম ডাইৰেক্ট এনেকৈ লৈ আহিলে এইটো এনেকৈ ফালৰি কাটি যোৱা থাকে তেতিয়া এনেকুৱা হৈ দেখিব নেটখনত এনেকৈ দেখা হ'ব আৰু ঢিলা লো টান এনেকুৱা হ'ব পাৰে ইয়াত দিলে না ঢিলা হ'ব না টাইট হ'ব ধুনীয়াকৈ হৈ যাব এনেকৈ সব এই ইয়েলো কালাৰটোত লুকাই থাকিব এতিয়া পিংক কালাৰটো দেখা নেপায় এতিয়া এই ইয়েলো কালাৰ যিকোনো খতম হৈছে এইকণত ইয়েলো কালাৰটো খতম হৈছে এতিয়া তাৰ পৰা আমি আৰম্ভ কৰিম পিংক কালাৰটো এনেকৈ পিংক কালাৰ এনেকৈ আৰম্ভ কৰি ঠিক তেনেকৈ প্ৰথমে যেনেকৈ কৈছিলোঁ এনেকৈ পুৰণ চিন দি বনাম 6ডাল এতিয়া 6ডাল আমি পিংক কালাৰ বনালোঁ 1 2 3 4 5 6 এতিয়া ওপৰলৈ যাম আমি ওপৰলৈ যাম এনেকৈ ওপৰলৈ গৈ ওপৰতো আমি আকৌ 6ডালে বনাম এনেকৈ 6ডালে বনাম বহাই নিদিওঁ আমি এফালে এনেকৈ 6ডালে বনাম এতিয়া আমি ইয়াত পিংক কালাৰ আকৌ 6ডাল বনালোঁ এই ওপৰতো 6ডাল তলতো 6ডাল 1 2 3 4 5 6 1 2 3 4 5 6 6ডাল বনালোঁ এতিয়া আমি ইয়েলো কালাৰ বনাম ইয়েলো কালাৰো আমি 12ডালেই বনাম এতিয়া পিংক কালাৰ যিকোনো খতম হৈছে পিংক কালাৰ সেইকণত আমি আৰম্ভ কৰিম এনেকৈ আৰু এনেকৈ আপোনালোকে চাগে বুজি পাইছে আমি এনেকৈ পুৰণ চিন হিচাপে কৰিব লাগিব গোটেই ডিজাইনটোৱে পুৰণ চিন হিচাপে কৰিব লাগিব কিন্তু আমি ইয়াত এডাল বহুৱা দুডাল কমোৱা বা 5ডাল এৰা তেনেকৈ যেনেকৈ মই কৈছোঁ ফুলৰ চানেকি ঠিক তেনেকৈ এনেকৈ 12ডাল কৰিম আমি ইয়েলো মই 12ডাল কৰি লওঁ তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক
এতিয়া ইয়াতো 14 ডাল, তলৰ ডালতো 14 ডাল, ওপৰ ডালতো 14 ডাল। এতিয়া মই আকৌ পিংক কালাৰ লৈ আহিম। প্ৰথমে যেনেকৈ উল্টা কৰি লৈছিলোঁ ইফালে নিবলে, ঠিক তেনেকৈ এতিয়া ইফালে আনিবলে আকৌ এনেকৈ কৰিম, এনেকৈ সোমোৱাই দিম। এইকণত আমি গাঁঠি লগাইও দিব পাৰোঁ। গাঁঠি লগালে যেনিবা অলপমান যায়, ইমানকণমান ঊলহে বাচিব। অলপমান ঊলৰ জোখত আমি এনেকৈ কাটকৈ আৰু গাঁঠি দিলে অলপ বেছি লেতেৰা হয়, এনেকৈ কৰিলে লেতেৰা বৰকৈ নহয়। এতিয়া য'ত য়েলো কালাৰটো, হালধীয়া ৰংটো খতম হৈছে, তাৰ পৰা আমি ষ্টাৰ্ট কৰিম এনেকৈ, আৰু এনেকৈ ইয়াত আমি 7টা ঘৰ বনাম, 7টা ঘৰ বনাম আমি ইয়াত। এনেকৈ আমি 7টা য়েলো কালাৰ পিংক কালাৰ বনালোঁ, 7টা ঘৰ। এই তলটোত 6 ডাল আছিলে, এডাল বহাই দিলোঁ, 7 ডাল হ'ল। এতিয়া মোৰ পিংক কালাৰ ধাগা খতম হ'ল, আৰু সেইটো কাৰণে মই উলিয়াই আনি ইয়াক এনেকৈ গাঁঠি দি ল'ম। এতিয়া ইয়াত পিংক কালাৰ আকৌ গাঁঠি দি ল'ম। মই এনেকৈ ইয়াত এনেকৈ লাগি থকাকৈ গাঁঠি লগাই দিছোঁ, এনেকৈ, আৰু এনেকৈ ডবল গাঁঠি লগাই দিছোঁ। আৰু এইখিনিখন আমি এতিয়া কাট কৰি দিম। এতিয়া এই গাঁঠি দি হৈ গ'ল, এতিয়া মই কাট কৰি দিলোঁ, এই ধৰিব নোৱাৰে। এতিয়া মই আকৌ ওপৰলৈ লৈ আহিম। এতিয়া মই এইকণত এয়া চাওক, এতিয়া মোৰ সম্পূৰ্ণ গণেশটো বনাই কমপ্লিট হৈ গ'ল। আৰু বাকী আপোনালোকক মই ভিডিঅ'টোত প্ৰথম ষ্টাৰ্টিং কৰোঁতেনে যিখিনি কৈছিলোঁ সেইখিনিয়ে। প্ৰথম আমি এইখিনিহঁত হিচাপ কৰোঁতেনে এই প্ৰথম এইখিনি হিচাপ, কেইঘৰ আমি ওপৰত ৰাখিব লাগিব, কেইঘৰ তলত ৰাখিব লাগিব, কেইঘৰত এৰি আমি বনাব লাগিব ছাইডটো, বা ইফালৰ পৰা সিফালৰ পৰা ওপৰৰ পৰা তেনেকৈ কেনেকৈ এৰিব লাগিব, এই কথাটো আমি বিশেষ গুৰুত্ব দিম। আপোনালোকে আৰু ভিডিঅ'টোতো মই কেইডাল এৰিছোঁ, কেইডাল হিচাপটো জনাইছোঁ, তথাপিতো কৈ দিছোঁ। ইফালৰ পৰা মই 3ডাল এৰি মই ষ্টাৰ্ট কৰিছোঁ গ্ৰীণ কালাৰ, আৰু গ্ৰীণ কালাৰ এফালৰ পৰা 27ডাল এৰিছোঁ, আৰু ইফালৰ পৰা মই 24ডাল এৰিছোঁ, আৰু এই মাজত 2ডাল সম্পূৰ্ণ এৰি গণেশটো ষ্টাৰ্ট কৰিছোঁ। গণেশটো মই পিংক কালাৰ ষ্টাৰ্ট কৰাৰ আগতে ইফালে আছে 24ডাল, আৰু ইফালে আছে পিংক কালাৰ ষ্টাৰ্ট কৰাৰ আগতে এফালে আছে 19ডাল, আৰু ইফালে আছে 24ডাল। প্ৰথম 24ডাল লৈছোঁ, গণেশটো ষ্টাৰ্ট কৰোঁতে এৰি দিছোঁ, তাৰপৰা 6ডাল পিংক লৈছোঁ, আৰু 12টা য়েলো লৈছোঁ, আৰু 6টা পিংক লৈ বাকী 19টা ঘৰ এৰি দিছোঁ। আপোনালোকৰ বাৰু ভিডিঅ'টো কেনেকুৱা লাগিছে, বা গণেশটো আপোনালোকৰ কেনেকুৱা লাগিছে? যদি ভাল লাগিছে তেতিয়াহ'লে মোক জনাব, আৰু যদি কিবা বুজি পোৱা আপোনালোকৰ অসুবিধা হৈছে তেতিয়াহ'লে মোক মোৰ কমেণ্ট বক্সত গৈ আপোনালোকে কমেণ্ট কৰিব, কিবা যদি বুজা অসুবিধা আছে। আৰু যদি ভাল লাগিছে মোৰ চেনেলটো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।
লগতে বেল আইকনটো দবাই দিব যাতে মই এনেকুৱা ভিডিঅ' আজি গণেশ বনালোঁ কাইলৈ মই আপোনালোকৰ কিবা যদি পছন্দৰ তেনেকুৱা আছে ডিজাইন মোক জনাব সেই ডিজাইনটো মই বনাবলৈ চেষ্টা কৰিম আৰু তেনেকৈ মই বেলেগ ধৰণৰ ডিজাইন বনাম বাৰু আপোনালোকক ভিডিঅ' দেখুৱাম আৰু যদি আপোনালোকৰ মাজত বনাবলৈ মন থাকে অকণমান মোৰে অলপ নেট এৰা গৈছে কিন্তু মই কাখত বনাইছো ইয়াত মই আকৌ বেলেগ ডিজাইন বনাম এইকণত তেতিয়া এইকণত মই বেলেগ ডিজাইন বনাম হেতু কাৰণে মই গণেশটো তলত গণেশই বনাম কিন্তু বেলেগ বনাই মই ফ্ৰেম বনাম এই সাইডত মই এইটো ফ্ৰেম বনাই ওয়ালত ফটো যেনেকৈ থওঁ তেনেকৈ থৈ যাম ফ্ৰেম নবনাই পলিথিন মেৰিয়াই আমি যেনেকৈ থওঁ তেনেকৈও কৰিব পাৰি নিজৰ হেৰিমতে বা কাৰ্টুনৰেদিও ফ্ৰেম বনাব পাৰোঁ আমি ঠিক তেনেকৈ আপোনালোকৰ নিজৰ ইচ্ছামতে কৰিব বহুত ভাল লাগে ঘৰখনো শুৱনি হৈ পৰে চেষ্টা কৰিব বনাবলৈ যদি নাজানে মই আপোনালোকক প্ৰথম ষ্টাৰ্টিংখন বহুত ধুনীয়াকৈ বুজাই দিছোঁ তথাপিতো যদি কিবা বুজা অসুবিধা হয় আপোনালোকে মোক সুধিব মই আপোনালোকৰ কাৰণে আকৌ ভিডিঅ' কেনেকৈ বনাব লাগে কচ ষ্টিক এইটো নেট আৰু দোকানত এভেইলেবল পোৱা যায় এই নেটখন নেট বুলি ক'লেই হ'ল প্লাষ্টিক নেট আৰু ঊলৰ বেজি লাগিব এইটো নহয় সৰু বেজি ঊলৰ বেজি লাগিব আৰু সিমানে আৰু বন্ধুসকল আগন্তুক দিনলে মই এনেকৈ নতুন ডিজাইন লৈ অহা প্ৰতিশ্ৰুতিৰে আপোনালোকৰ ওচৰৰ পৰা ইমানতে সামৰণি মাৰিছো আকৌ আহি থকা দিনলে আপোনালোকৰ ওচৰলৈ এনেকৈ মই নতুন নতুন ডিজাইন লৈ আহিম বুলি ভাবিছো তাৰ কাৰণে আপোনালোকে মোক প্ৰেৰণা আৰু সমৰ্থন জনাব আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা আজিলৈ ৰাখিছো